কি মুখ্যমন্ত্ৰীয়ে লোৱাৰ লংপিকে ধৰি লোৱাৰ লংপিত একেলগে ভিজিট কৰি ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখিছে আৰু আমিও যিকেইখন ৰিজনেল কমিটি হৈছিলে সেই ৰিজনেল কমিটিৰ সকলো মেম্বাৰে বাসিন্দাসকলৰ লগত মত বিনিময় কৰিছিলোঁ। তাৰপিছতে তাৰ আগতো তেনেধৰণৰ আজি যি ঘটনা সময়ে সময়ে সীমান্তত হৈ আছে অসম মেঘালয় সীমান্তত বিশেষকৈ ৱেষ্ট খাচী আৰু কামৰূপৰ বকো সেইফালৰ বিভিন্ন এলেকাত শেহতীয়াকৈ 9 তাৰিখে তেনে এটা ঘটনা সংঘটিত হৈছিল। ঘটনা মানে তাত স্থানীয় বাসিন্দা গাৰো লোক হয়, তেওঁলোকে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আহি প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ মানে এখন স্মাৰকপত্ৰ চক্ৰ বিষয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল যে চুবুৰীয়া ৰাজ্যৰ কিছু লোকে দুষ্কৃতিকাৰীয়ে তেওঁলোকক ভাবুকি দিছে মেঘালয়ত থাকিব লাগে বুলি। মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়টো দৃষ্টিগোচৰ হৈছে আৰু ইতিমধ্যে পুলিচ পেট্ৰলিং তাত বহাইছে, VDPকো এলাৰ্ট কৰা হৈছে, স্পেচিয়েল ফ'ৰ্চো সাজু কৰি ৰাখিছে। মুঠৰ ওপৰত আমাৰ চৰকাৰখনে অনাগত দিনত যাতে পূৰ্বৰ দৰে সীমান্তত বসবাস কৰা যিসকল লোক আছে সেইসকল যাতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয় আৰু তাৰ বাবে খুব সোনকালে অসম মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। প্ৰতিবেদনখন সকলো ঠাইতে এতিয়াও দিয়া হোৱা নাই, আটাইকেইখন প্ৰতিবেদন প্ৰস্তুত হৈ উঠা নাই, কিছু ঠাই ৰিভিজিট কৰাৰ প্ৰয়োজন হয়তো আছে। গতিকে তাৰপিছতে প্ৰতিবেদন দাখিল কৰাৰ পিছত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত আকৌ বৈঠক হ'ব। নাই, তাত লাংপিত পৰিস্থিতি ঠিকে আছে। সকলো ঠাইতে শেহতীয়াভাৱে বহুত যি হৈছে তেনেকুৱা হোৱা নাই। ছয়গাঁও বিধায়ক ৰিকিবুদ্দিন আহমেদে অসম গণ পৰিষদৰ লগত যোগাযোগ কৰিছে বুলি এটা খবৰ ওলাই আছে, শীঘ্ৰে যোগাযোগ কৰিব বুলি। গতিকে কথাটো কিমান দূৰ সঁচা মই নাজানো, আপোনালোকেহে কৈ আছে কথাটো, মই গম নাপাওঁ। অসমৰ ৰাইজৰ হক উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতৰ এটা বিশেষ ভূমিকা থাকে আৰু থাকিব, আৰু সেই গোটেই কথাটোৱে হ'ল মেইন মেৰুদণ্ড। আৰু সেইটোক লৈ আৰু নিজৰ সমষ্টিত উন্নয়ন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'বৰ কাৰণে আজি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছে। কংগ্ৰেছৰ এতিয়া আপোনাৰ প্ৰশিক্ষণৰ দৰকাৰ নাই। কংগ্ৰেছ এতিয়া এইটো এম্বেচেডাৰ গাড়ী হৈ গৈছে। আজিৰ ডেটত কংগ্ৰেছ এম্বেচেডাৰ গাড়ী। কংগ্ৰেছ এতিয়া মাৰ্চিডিজ বেঞ্চ হৈ থকা নাই, এতিয়া মাৰ্চিডিজ বেঞ্চ হৈ আছে ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছ কি হৈ গ'ল এতিয়া এম্বেচেডাৰ, এতিয়া একদম এবছলিট আৰু এতিয়া কংগ্ৰেছৰ নচলা গাড়ী। ৭৫ বছৰ অসম ভাৰতবৰ্ষখনক খাই লুটি পুটি চব চেছ কৰিলে, এতিয়া পৰাচিত হৈছে আৰু পৰাচিত হ'ব। এই ধৰণে যদি তেওঁলোকে আৰু যদি কিবা যজ্ঞ তজ্ঞ নামাজ চামাজ ভালকৈ নপঢ়ে তেতিয়াহ'লে দেখিব আগন্তুক দিনত এজনো নাথাকিব। দেৱব্ৰত শইকীয়াও গুচি আহে নেকি, মোৰ তাৰহে চিন্তা। হিমন্ত বিশ্ব শৰ্মা ভৰি চুলে বা চৰণ চুলে কংগ্ৰেছৰ পৰা পৰাচিত হৈ পেলাই বিজেপিলৈ গুচি যায় নেকি? ভৰি চোৱাটো এইটো এটা আমাৰ ধৰ্মীয় নীতি নিয়ম বা তেওঁক সন্মান জনাই কৰা কথা। সেইটোৰ লগত ৰাজনীতিৰ বিশ্লেষণ কৰিলে ভাল নহ'ব। কিন্তু মই এটা কথা আপোনালোকক কৈছোঁ, আপোনালোকে নিজেই ৰাতিপুৱা একাপ চাহ যেতিয়া লয়, চাহকাপ লৈ থাকোঁতে আজি 10 বছৰ আগৰ ৰাজনীতিক পটভূমি আৰু আজিৰ ডেটৰ ৰাজনৈতিক পটভূমি আৰু ৰাইজৰ যিটো ডেভেলপিং, যিটো গেলপিং, উন্নয়নৰ যিটো গেলপিং, সেই গেলপিংখিনি আপোনালোকে ভালকৈ এবাৰ এনালাইচিছ কৰক, নিস্বাৰ্থভাৱে এনালাইচিছ কৰক। আপোনালোকে দেখিব হিমন্ত বিশ্ব শৰ্মা পৰাচিত মানে মই এইটো কথাই কৈছোঁ, তেওঁলোকে আৰু বিশ্লেষণ কৰিব লাগিব। তেওঁলোকৰ দিনত যিবিলাক কথা হৈছিলে, আপোনালোকক মই এটা উদাহৰণ দিছোঁ, 1962লৈ উভতি যাব লাগিব। যি সময়ত চাইনাই ভাৰতবৰ্ষখন আক্ৰমণ কৰিছিলে, সেই সময়ত জৱাহৰলাল নেহৰুৱে দিল্লীত ফুলৰ গোলাপ ফুল শুঙি কৈছিলে যে মাই হাৰ্টছ গ' টু দ্য পিপুল অফ আছাম, যে অসমখন মই ৰক্ষা কৰিব নোৱাৰিলোঁ। সেই কংগ্ৰেছৰ সেই কথাবিলাকৰ আৰু বহু ধৰণৰ কথা আছে, মই এটা মাত্ৰ উদাহৰণ দিলোঁ। তাৰে আজি পৰাচিত হৈ কংগ্ৰেছত অসমত আজি এই অৱস্থা হৈছে। দাদা, অখিল গগৈয়ে কাৰ্টুনিষ্টৰ টি চাৰ্ট পিন্ধি প্ৰতিবাদ কৰিছে, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত লাভ-লীলা কৰে বুলি কৈছে আৰু নহয় চাওক, ধাৰটো হ'ল আমাৰ এইটো প্ৰপৰ্চনেটলি ৱৰ্ল্ড বেংক ইত্যাদিৰ পৰা আমি ধাৰ পোৱাৰ এটা ব্যৱস্থা। আমাৰ যিমান ডেভেলপ হ'ব আমি সিমান ধাৰ পাম, আমি যিমান কাম কৰিব পাৰিম। এইটো ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আছে, ৱৰ্ল্ড বেংক আছে, এইবিলাকৰ লগত এটা ছিষ্টেম আছে। অখিল গগৈয়ে আস্ফালন কৰি লাভ নাই, এই গোটেই কথাবিলাক ভালকৈ ষ্টাডি কৰক।
আৰু ষ্টাডি কৰিবলগীয়া হ'লে সুন্দৰভাৱে গোটেই কথাবিলাক পৰিৱেশ কৰক। এনেই যিকোনো কথাতে প্ৰতিবাদ কৰি থাকিলে এতিয়া ৰাইজে নুশুনে আৰু। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজিকালি প্ৰশান্ত ফুকনে প্ৰতিবাদ নকৰে, একো কথা নকয়। আগতে কংগ্ৰেছ চৰকাৰ থাকোঁতে ঢেৰ প্ৰতিবাদ কৰিছিলে। মইতো আপোনালোকক আগতেও কৈছোঁ, আপোনালোকক আজিও কৈছোঁ যে মই জুলীয়া পদাৰ্থ যি পাত্ৰতে থওঁ তাৰে আকাৰ লওঁ।